নমস্কাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আপোনালোকে নিশ্চয় HRMS আসামত ৰেজিষ্ট্ৰেচন কৰিছে আৰু যিসকলে HRMSত ৰেজিষ্ট্ৰেচন কৰিছে আৰু তেখেতসকলৰ যদি এতিয়ালৈকে ষ্টেটাছটো এপ্ৰুভ কৰা নাই তেতিয়াহ'লে কেতিয়া এপ্ৰুভ হ'ব আপোনালোকৰ ষ্টেটাছটো আৰু যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে এতিয়ালৈকে ৰেজিষ্ট্ৰেচন কৰিব পৰা নাই কিবা অসুবিধাৰ বাবে তেখেতসকলে কেতিয়া ৰেজিষ্ট্ৰেচন কৰিব লাগিব লাষ্ট ডেট কেতিয়া তাৰ বিষয়ে মই আজি ভিডিঅ'টোত আপোনালোকৰ লগত সবিশেষ আলোচনা কৰিম সো আপোনালোকে যদি মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব শিক্ষক শিক্ষয়িত্ৰীসকল আপোনালোকে যেতিয়া HRMSত ৰেজিষ্ট্ৰেচন কৰিব ৰেজিষ্ট্ৰেচন কৰাৰ লগে লগে আপোনালোকৰ ষ্টেটাছটো এপ্ৰুভ নহয় কি কাৰণে এপ্ৰুভ নহয় তাৰ বিষয়ে মই জনাম প্ৰথমতে মই আপোনালোকক জনাই দিব বিচাৰো যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে এতিয়ালৈকে ৰেজিষ্ট্ৰেচন কৰা নাই HRMSত তেখেতসকলে আজি লাষ্ট ডেট হয় আজি হৈছে 17 ডিসেম্বৰ আজি তাৰিখৰ ভিতৰতে আপোনালোকে HRMSৰ ৰেজিষ্ট্ৰেচন কৰি লওক আৰু ৰেজিষ্ট্ৰেচন কৰি লোৱাৰ পিছত যদি আপোনালোকৰ ষ্টেটাছটো এপ্ৰুভ নহয় বা কিবা কাৰণে আপোনালোকৰ ৰিজেক্ট হৈ যায় তেতিয়াহ'লে পুনৰ আপোনালোকে এডিট কৰি পেলাই আপোনালোকৰ যিসমূহ ভুল তথ্য দিছিলে এইবোৰ আপোনালোকে শুদ্ধৰ কৰি ল'ব পাৰিব কিন্তু আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব আজি ৰাতি 12 বজাৰ আগত যদি ৰাতি 12 বজাৰ পাছত আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব নোৱাৰিব কাৰণ আজি হৈছে লাষ্ট ডেট এতিয়া যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে HRMSত ৰেজিষ্ট্ৰেচন কৰিলে এই শিক্ষক শিক্ষয়িত্ৰী যদি একাউণ্টটো এতিয়ালৈকে এপ্ৰুভ কৰা নাই তেতিয়াহ'লে কেতিয়া এপ্ৰুভ কৰিব তাৰ বিষয়ে মই আপোনালোকক এতিয়া জনাই দি আছো HRMSৰ পৰ্টেলটো এটা ভাল ফেচিলিটি দিছে চৰকাৰে কাৰণ ইয়াত আপোনালোকে নিশ্চয় গম পাইছে যেতিয়া ৰেজিষ্ট্ৰেচন কৰে আপোনালোকে সঠিক তথ্য দিয়াৰ পাছতো ৰেজিষ্ট্ৰেচন কৰাৰ লগে লগে আপোনালোকৰ ষ্টেটাছটো এপ্ৰুভ নহয় এই কাৰণটো হৈছে যে যদি বেলেগ এজন ব্যক্তিয়ে বা দুশ্চৰ চক্ৰৰ ব্যক্তিয়ে যদি এই পৰ্টেলত আহি পেলাই নিজৰ ৰেজিষ্ট্ৰেচন কৰে নিজৰ তথ্যসমূহ দিয়ে তেতিয়াহ'লে এই পৰ্টেলটোত এজন অশিক্ষিত বা শিক্ষক নোহোৱা এজন ব্যক্তিৰ নাম ৰেজিষ্টাৰ হৈ থাকিব সেইবাবে ইয়াত কি কৰিছে আপোনালোকে যেতিয়া ৰেজিষ্ট্ৰেচন কৰিব ৰেজিষ্ট্ৰেচন কৰাৰ লগে লগে আপোনালোকৰ সকলোবোৰ ডিটেইলছ ইয়াত লয় আৰু ডিটেইলছসমূহ লোৱাৰ পাছত আপোনালোকৰ যিসমূহ ফিল কৰিছিলে সেই সকলোবোৰ ডিটেইলছ ডিস্ট্ৰিক্টত ভেৰিফাই হ'ব আগতে ডিস্ট্ৰিক্টত ভেৰিফাই হোৱা নাছিলে সেইবাবে লগে লগে এপ্ৰুভ কৰি দিয়ে লগে লগে এপ্ৰুভ নহয় দুদিনৰ পাছতে এপ্ৰুভ কৰি দিয়ে এতিয়া ইয়াত আপোনালোকে দেখা পাই আছে মই ৰেজিষ্ট্ৰেচন কৰিছিলোঁ কিন্তু এতিয়ালৈকে মোৰ ৰেজিষ্ট্ৰেচনটো এপ্ৰুভ হোৱা নাই কি কাৰণে এপ্ৰুভ হোৱা নাই মই কাষ্টমাৰ কেয়াৰৰ লগত যোগাযোগ কৰিলোঁ সেই কাষ্টমাৰ কেয়াৰৰ লগত যোগাযোগ কৰাৰ পিছত তেখেতসকলে জনালে যে এতিয়া আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেচন হয় ৰেজিষ্ট্ৰেচনটো আপোনালোকে কৰাৰ পাছত আপোনালোকৰ এই সকলোবোৰ ডিটেইলছ সঠিক হয় নে নহয় তাৰ বাবে ভেৰিফাই কৰিব ডিস্ট্ৰিক্টৰ ফালৰ পৰা আপোনালোকে যিখন যিখন স্কুলৰ আপোনালোকে শিক্ষক হয় সেই স্কুলৰ যিটো ডিস্ট্ৰিক্ট হয় সেই ডিস্ট্ৰিক্টৰ পৰা আপোনালোকক ভেৰিফাই কৰিব সো অলপ পলম হৈছে সেইবাবে ইয়াত এপ্ৰুভ হোৱা নাই আৰু যদি কিবা কাৰণত ৰিজেক্টও হৈ যায় তেতিয়াহ'লে আপোনালোকে নিশ্চয় সেই ৰিজেক্ট হোৱা যিটো ৰিজন হয় ৰিজনটো ইয়াত দেখুৱাই দিব আৰু ৰিজনটো দেখুৱাৰ পাছত আপোনালোকে যিটো ভুল তথ্য দিছিলে সেই তথ্যটো আপোনালোকে পুনৰ এডিট কৰি পেলাই শুদ্ধৰ কৰি ল'বলৈ পাৰিব শিক্ষক শিক্ষয়িত্ৰীসকল আপোনালোকে চিন্তা কৰিব নালাগে আজি লাষ্ট ডেট বুলিয়ে যে আপোনালোকৰ যদি এপ্ৰুভ নহয় ষ্টেটাছটো তেতিয়াহ'লে আপোনালোকে একো চিন্তা কৰিব নালাগে কেইদিনমান পাছত হ'লেও আপোনালোকৰ ষ্টেটাছটো এপ্ৰুভ হৈ যাব কাৰণ আপোনালোকে আগতে ইয়াত ৰেজিষ্ট্ৰেচন কৰি ৰাখিছে মানে যিসকল শিক্ষক শিক্ষয়িত্ৰী এতিয়ালৈকে ৰেজিষ্ট্ৰেচন কৰা নাই এই পৰ্টেলটোত সেই শিক্ষক শিক্ষয়িত্ৰীসকলে এই পৰ্টেলটোত আজিৰ ভিতৰতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু আজিৰ ভিতৰত ৰেজিষ্ট্ৰেচন কৰাৰ পিছত তেখেতসকলৰ কেইদিনমানৰ ভিতৰতে এপ্ৰুভ হৈ যাব আৰু যদি কিবা কাৰণত এপ্ৰুভ নহয় তেতিয়াহ'লে তেখেতসকলে নিজৰ কি কাৰণে এপ্ৰুভ হোৱা নাই তাৰ ৰিজনটো দেখুৱাই দিব আৰু সেই ৰিজন অনুসৰি আপোনালোকৰ যিটো তথ্য হয় সেই তথ্যটো আপোনালোকে শুদ্ধ কৰি দিলে আপোনালোকৰ যিটো ষ্টেটাছ হয় ষ্টেটাছটোত আপোনালোকে এপ্ৰুভ বুলি দেখা পাব আৰু এপ্ৰুভ হোৱাৰ পিছতো আপোনালোকে কেইটামান কাম কৰিব লাগিব সেইটো কি কাম হয় মই আপোনালোকক দেখুৱাই দি আছোঁ ইয়াত আপোনালোকে দেখা পাইছে ইয়াত মই বেলেগ এটা আইডি লগইন কৰিছোঁ আৰু এই আইডিটো এপ্ৰুভ হৈ গ'ল আৰু ইয়াত আপোনালোকে প্ৰফাইলত যাব প্ৰফাইলত যোৱাৰ পিছত আপোনালোকে ৰাইট সাইডে যাব ৰাইট সাইডে তিনিটা অপচন পাব এটা হ'ব বেক ইয়াত আপোনালোকে দেখা পাইছে বেক বুটম এটা দেখা পাইছে ডাউনলোড বুলি এটা অপচন পাইছে আৰু ওচৰতে দেখা পাইছে এডিট ইয়াত আপোনালোকৰ এপ্ৰুভ হৈ গ'ল যেতিয়া ইয়াত আপোনালোকে এডিট কৰিব নালাগে ইয়াত আপোনালোকে ডাউনলোড অপচনটোত ক্লিক কৰি দিব ডাউনলোড অপচনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এটা ফাইল PDF ফাইল এটা ডাউনলোড হ'ব আৰু সেই ফাইলটো আপোনালোকে ডাউনলোড কৰি পেলাই ওপেন কৰি পেলাই আপোনালোকক চাব
যদি কিবা অসুবিধা আছে বা কিবা ভুলকৈ আপোনালোকে তথ্য দি পালে তেতিয়াহ'লে সেই ভুল তথ্যটো আপোনালোকে পুনৰ শুদ্ধ কৰি পেলাই আপোনালোকে ছাবমিট কৰি দিব পাৰিব। আৰু যেতিয়া শিক্ষক শিক্ষয়িত্ৰীসকলে পুনৰ ছাবমিট কৰিব, ছাবমিট কৰাৰ পিছতে আকৌ আপোনালোকৰ ষ্টেটাছটো পেণ্ডিং হৈ যাব। আৰু যেতিয়া ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকৰ ষ্টেটাছটো ভেৰিফাই কৰিব, সম্পূৰ্ণ প্ৰক্ৰিয়াসমূহ যেতিয়া সম্পূৰ্ণ হ'ব তেতিয়া আপোনালোকৰ ষ্টেটাছটোত এপ্ৰুভ বুলি দেখাই দিব। আৰু পুনৰ আপোনালোকে সেই 2 নম্বৰ যিটো আপোনালোকৰ ডাউনলোড অপশ্যন পাব, সেই অপশ্যনটোতে আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকৰ ফাইলখন ডাউনলোড কৰি ল'ব। চ' আজিৰ ভিডিঅ'টোত শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে এইটো এটা গুৰুত্বপূৰ্ণ নটিফিকেশ্যন মই আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। চ' আপোনালোকে যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ যদি আপোনালোকে এই চেনেলটোত ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু এনেকুৱা নতুন নতুন ইনফৰমেশ্যনবোৰ বিষয়ে আপোনালোকে যদি পাই থাকিব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটোৰ ওচৰৰ বেল আইকনটো অল কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব।